নমস্কাৰ, আহকচোন আজি দেখুৱাওঁ আমাৰ আম্মাই কেনেকৈ বনাই খুতুৰা শাক ঔটেঙা দি মাছৰ জোল। এয়া চাওকচোন, খুতুৰা শাকখিনি প্ৰথমে লৈ লোৱা হ'ল। খুতুৰা শাকখিনি দেখি মনটো ভাল লাগি গৈছে নহয়নে? এতিয়া যিহেতু শাকৰ ছিজন, এতিয়া এইটো সময়ত শাক খাই খুব ভাল লাগে। মই আকৌ বিৰাট ভাল পাওঁ। আপোনালোকে জনাবচোন কোনে কোনে শাক খাই ভাল পায়। এইফালে মাছখিনি ভাজি ল'লে প্ৰথমে। ভাজি লোৱাৰ পিছত এয়া কেৰাহীখন পাতি লৈ তাত অলপ মিঠাতেল দি ল'লে। এয়া চাওকচোন, মিঠাতেল দি ল'লে প্ৰথমে। এয়া মিঠাতেলখিনি অকণমান গৰম হোৱাৰ পিছত এয়া নহৰু দি ল'লে, নহৰু পেষ্ট অলপ দি লোৱাৰ পিছত পিঁয়াজ কাটি থোৱা হৈছিলে, পিঁয়াজখিনি অকণ দি ল'লে। প্ৰথমে তেলত চাবচোন, অকণ নহৰু আৰু পিঁয়াজ দি দিয়াৰ পিছত তাৰ গোন্ধটো বৰ ভাল লাগে। এয়া চাওক কেনেকৈ লৰালে, অকণমান তাৰ ৰংটো গল্ডেন ব্ৰাউন হ'ব দিব লাগিব। তাৰপিছত এয়া দি ল'লে, যিখিনি খুতুৰা শাক লৈছিলে কাটি বাছি ধুই লৈ সেইখিনি দি ল'লে। এয়া অকণমান হালধি দিলে আৰু নিমখ দিয়া হৈছিলে, এইটো আপোনালোকক দেখুৱাব থাকি গ'ল। আৰু এয়া আলু দি দিলে, এয়া জলকীয়া দিয়া হ'ল। এইফালে এটা ঔটেঙা লৈ এইটো কাটি বাছি ল'লে, লৈ এয়া ঔটেঙাখিনি সিজিব দিলে। এয়া সিজিলে ঔটেঙাখিনি। সিজাৰ পিছত ঔটেঙাখিনি যিখিনি পানী দিছিলে সিজিবলৈ, সেই পানীখিনিৰ সৈতে ঔটেঙাখিনি তৰকাৰীত আম্মাই ঢালি দিলে। এয়া চাওকচোন, দেখি ভাল লাগিছে ন? আৰু এনেও শাক বুলি ক'লে অকণ মনটো ভালো লাগে, খাবলৈও মন যায়। এয়া ছোৱালীয়ে আমনি কৰিছিলে, তাইক আকৌ কোচত লৈ ল'লোঁ। তাইক মোৰ কোচত উঠিব লাগে, এইফালে আম্মাই লাগি আছে। আৰু এটা কথা, আম্মাই যিকোনো তৰকাৰী লাগিলে যেনেকেই নবনাওক, খাবলৈ বিৰাট সোৱাদ হয়। অকণ হাত লগাই লৰাই দিলে তৰকাৰীখনৰ সোৱাদ বেলেগ হৈ যায়। আৰু চবৰেনো মাকৰ হাতৰ তৰকাৰী এনেও ভাল লাগে। এয়া মাছখিনি দি অকণ উতলাই ল'লে। এয়া চাওক ৰেডি হৈ গ'ল, ঔটেঙা দি খুতুৰা শাক আৰু মাছৰ জোল। ভিডিঅ'টো চাই কেনে পালে জনাব। আপোনালোকে কেনেধৰণে খাই জনাবচোন। আমাৰ আকৌ বেছি মছলা ব্যৱহাৰ কৰা নহয়, আজি ব্যৱহাৰ কৰিলেও গোটা মছলাহে ব্যৱহাৰ কৰা হয়। এয়া চাওকচোন, জনাব দেই। ধন্যবাদ, আজিলৈ আহিছোঁ।